হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজত চিম্পুল ইণ্টাৰেষ্ট, যাক কোৱা হয় সৰল সুত। তেওঁৰ ভিডিঅ'টো আগবঢ়াওঁ আমি। সৰল সুত আপোনালোকে হয়তো সকলোৱে জানে যে ফৰ্মুলাটো কেনেকুৱা আৰু কৰিছেও বহুতেই। ফৰ্মুলাটো হৈছে এনেধৰণৰ: SI = PRT/100। পিটোক মূলধন হিচাপে ধৰা হয়। মূলধন হৈছে আপোনালোকৰ যোনটো আপোনালোকৰ টকা দিয়া থাকে ৰুপিজ, ধৰি লওক 12,000, 1200, 13,000 এনেধৰণৰ আপোনালোকৰ এইটোক মূলধন হিচাপে ধৰা হয়। ঠিক আছে, টকাটোক মূলধন হিচাপে ধৰা হয়। আৰু আৰটো হৈছে ইংলিছত কোৱা হয় ৰেট অফ ইণ্টাৰেষ্ট, যাৰ হাৰ হিচাপে ধৰা হৈছে। হাৰটো কি হৈছে আপোনালোকৰ ৰেট অফ ইণ্টাৰেষ্ট, যেনেকৈ দিয়া থাকিব আপোনালোকৰ 3%, 10%, 8%, এইবোৰক আপোনালোকৰ হাৰ হিচাপে ধৰা হৈছে। টিটো হৈছে বছৰ। বছৰ যদি দিয়া থাকে, ধৰি লওক আপোনাৰ 10 বছৰ, 3 বছৰ, ধৰি লওক এনে যদি বছৰ দিয়া থাকে ডাইৰেক্টলি, তেনেহ'লে আপোনালোকে ফৰ্মুলাটো লিংক লগাই আপোনালোকে কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ বোলে বছৰ দিয়া নাই, মাহ বা আপোনালোকৰ দিন দিয়া থাকে, ঠিক আছে, কি দিয়া থাকিব আপোনালোকৰ, যদি দিয়া থাকে ধৰি লওক মাহ বা দিয়া আছে, ধৰি লওক দিয়া আছে 3 মাহৰ দিয়া আছে, 3 মাহৰ উলিয়াব লাগে বোলে, কেনেকৈ কৰিব? দিয়া আছে ধৰি লওক 4 দিনৰ দিয়া আছে, ধৰি লওক 42 দিনৰ দিয়া আছে, দিন দিয়া আছে। এতিয়া এটা কনফিউজন লাগে কি আমি কৰিব নোৱাৰোঁ বা এৰি থৈ আহোঁ প্ৰশ্নটো। হয়তো বহুতে জানেও বা এই ট্ৰিকটো কেনেকৈ কৰে। ঠিক আছে, এইটো আজি আমি কৰিবলৈ সমাধান কৰিবলৈ চেষ্টা কৰিম বন্ধুসকল। ডাইৰেক্ট বছৰ দিয়া থাকিলে আপোনাৰ জানেই, ফৰ্মুলা লগাই দিলে, বহাই দিলে, চবতে মূলধন বহাই দিলে, আপোনালোকে মূলধন বহাই দিলে বোলে, আৰ দি আছে ৰেট অফ ইণ্টাৰেষ্ট বহাই দিলে, টি দি আছে বছৰ দি আছে, আপোনালোকে বছৰটো বহাই দিলে ধৰি লওক, আৰু 100 ডাইৰেক্ট আপুনি উলিয়াই দিলে, কাটাকটি কৰি উলিয়াই দিলে, ওলাই গ'ল আপোনাৰ এনচাৰটো। ঠিক আছে, যদি বোলে দিন বাৰ দিয়া থাকে, এটা দিন বা আপোনালোকৰ মাহ দিয়া থাকে, তেনেহ'লে আপোনাৰ কেনেকৈ উলিয়াব, তাতে কনফিউজনটো ষ্টাৰ্ট হয় বা এনচাৰটো আমি ভুলকৈ দি থৈ আহোঁ। আমি কেনেদৰে কৰিম এতিয়া তাকে কৰিবলৈ চেষ্টা কৰিম। এতিয়া চাওক আপোনালোকে, যদি মাহ বা দিন দিয়া থাকে তেতিয়া কেনেদৰে সলভ কৰিব। ঠিক আছে, যদি মাহ দিয়া থাকে তেন্তে কেনেদৰে কৰিব, যদি মাহ দিয়া থাকিব, ঠিক আছে, মাহ দিয়া থাকিলে কেনেকৈ, মাহ বাই 12, 12টা মাহৰ লগত আমি ডিভাইড কৰি দিম। আৰু দিন দিয়া থাকিলে আপোনালোকৰ 365 দিনৰ লগত আমি ডিভাইড কৰিব লাগিব। ঠিক আছে, এনেদৰে আমি সলভ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে নোৱাৰিলে স্ক্ৰীনশ্বট মাৰি থৈ দিব। ঠিক আছে, বস্তুটো এইটো হৈছে ট্ৰিক, বা বহুতে জানে হয়তো, তথাপি মই ভিডিঅ'টো বনালোঁ, আপোনালোকে নাজানিলে চাব পাৰিব। ঠিক আছে, তাৰ আগতে কথা এটা কওঁ যে আপোনালোকে ভিডিঅ'টো যদি ভিডিঅ'বোৰ চাইছে, ঠিক আছে, মৰম দিব, ভিডিঅ'বোৰ কেনেদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ সহায় বহুত প্ৰয়োজন আছে বন্ধুসকল। চ' আমাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। এনেধৰণৰ আৰু ভাল ভাল ভিডিঅ' আমি লৈ আনিবলৈ চেষ্টা কৰিম, আপোনালোকক বহুত সহায় কৰিব পাৰিম আমিও। চ' আমাক সুবিধা অকণ দিয়ক সেই সহায় কৰিবলৈ, তেনেহ'লে ভিডিঅ'টো আগবঢ়াওঁ। এতিয়া প্ৰথমত দি আছে আপোনালোকৰ চাওক, বছৰি 8% হাৰে 12,000 টকাৰ 3 বছৰ সৰল সুত কিমান হ'ব। ইয়াত অপশ্যন দিয়া আছে আপোনালোকৰ চাওক, 32,000, 3200, এনেকৈ আপোনালোকৰ অপশ্যন দিয়া আছে। ঠিক আছে, এতিয়া আমি কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ একেবাৰে ইজি ফৰ্মত দিয়া আছে চাওক, একে মই কৈছিলোঁ যে প্ৰথমটো আপোনালোকৰ ইজি ফৰ্মত দিয়া থাকে, 8% হাৰে দিয়া আছে 12,000 টকাৰ 3 বছৰ সুত। তাৰমানে আমাৰ ফৰ্মুলাটো ডাইৰেক্ট লগাই আমি বহাই দিলে হৈ যাব। ফৰ্মুলাটো কি আছিল আপোনালোকৰ, SI = PRT/100 দিয়া আছিলে আপোনালোকৰ, হয়নে? তেনে আমি ধুনীয়াকৈ বহাই যাম। আমি 12,000 দিয়া আছিল আপোনালোকৰ পিটো, ঠিক আছে, কিন্তু আপোনালোকৰ 8% দিয়া আছিলে ৰেট অফ ইণ্টাৰেষ্ট, আৰু দিয়া আছিলে 3 বছৰ। চাওক বছৰ দিয়া আছে কাৰণ আমি 3 বছৰ বহালোঁ। ঠিক আছে, বাই 100, ঠিক আছে, বাই 100। এতিয়া আমি 0, 0, 0টো কাটি দিওঁ, এইফালে আপোনালোকৰ কিমান থাকিলে, 120 ইনটু 8 3 গুণ 24। এতিয়া যদি কৰি দিওঁ আমি কিমান ল'ব, 2880। অপশ্যন কোনটো শুদ্ধ হ'ব আপোনালোকৰ, অপশ্যন বিটো হৈছে শুদ্ধ আনচাৰ। ঠিক আছে, এইটো একেবাৰে ইজি ফৰ্মত দেখালোঁ প্ৰথমটো, আপোনালোকে হয়তো আপোনালোকে পাৰেই। নেক্সটলৈ আমি আগবাঢ়োঁ। নেক্সটটো আপুনি দেখিব পাইছে যে আপোনালোকৰ কি দিয়া আছে, বছৰি 6% হাৰে 15,000 টকাৰ 6 মাহৰ সৰল সুত কিমান হ'ব। চাওক এতিয়া দিয়া আছে 6 মাহৰ দিয়া আছে, আমি কেনেকৈ উলিয়াম এতিয়া মই কৈছিলোঁ আপোনালোকক আগতীয়াকৈ, 6 মাহৰ যে উলিয়াম আমি। এতিয়া প্ৰথমতে দিয়া আছিলে বছৰ, বছৰ উলিয়াবলৈ একেবাৰে সুবিধা,
ডাইৰেক্ট বহাই দিলোঁ, আমি কাটাকটি কৰিলোঁ, ওলাই গ'ল এনচাৰ। এতিয়া কেনেদৰে উলিয়াম? আমি 6 মাহৰ দি আছে, মই যেনেকৈ দেখাইছিলোঁ আপোনালোক স্ক্ৰীনশ্বট হয়তো সকলোৱে মাৰি থৈছে বা বহীত টুকি থৈছে আপোনালোকে। তো কেনেকৈ কৰিম আমি? এতিয়া আমি বহাই যাম আগৰ লিখিয়াই বস্তুটো, খালি এইটো বস্তু চেঞ্জ হৈ যাব কনচেপ্টটো অলপ। এতিয়া আপোনালোকৰ দিয়া আছে পি দিয়া আছে 15,000 দি আছে ইনটু 6 ইনটু, ঠিক আছে আমি কৰি লৈছোঁ এইখিনি 100 ইনটু কি দিয়া আছে আপোনালোকৰ 6/12 ফৰ্মুলা মতে বহাই দিলোঁ, ঠিক আছে। যোনটো দিছিলোঁ মাহ বাই 12 দিছিলোঁ যে 12টা মাহত, ঠিক আছে। এতিয়া আমি কটাকটি যদি কি হ'ব 0 0 কাটি গ'ল, ঠিক আছে 0 0 কাটি গ'ল, ভালকৈ মনোযোগ দি চাব। 0 0 কাটি গ'ল, এইফালে গ'ল আপোনালোকৰ 6 2 12, এইফালে 3 2 6, ঠিক আছে। কি থাকিলে আপোনালোকৰ 150/3 থাকিলে, 150 ইনটু 3 কিমান ওলাব আপোনালোকৰ 450 ওলাব। এনচাৰ কোনটো হ'ব আপোনালোকৰ? অপশ্যন এটো শুদ্ধ হ'ব 450, ঠিক আছে। এনচাৰ অপশ্যন এ শুদ্ধ 450 হ'ব। বুজি পালে কেনেকৈ কৰিলোঁ? এইটোৱে কেছটো, বেলেগ একো টান, ইয়াত টান বুলিবলৈ একো নাই, অকল বুজি পালে হ'ল বস্তু। কটাকটিখিনি যদি আপোনালোকে ভালকৈ কৰে তেনেহ'লে নিশ্চয় আপোনালোকৰ এনচাৰ শুদ্ধ হ'ব বুলি মই আশা কৰোঁ। নেক্সটটো আগবঢ়াওঁ আমি। 3 নম্বৰত দিয়া আছে আপোনালোকৰ বছৰি 6% হাৰে 1200 টকাত 146 দিনৰ সৰল সুত কিমান হ'ব? ঠিক আছে, 146 দিনৰ কৈছে। এতিয়া চাওক, এতিয়া মন কৰিবলগীয়া কথা মই কৈছিলোঁ যে এতিয়া মাহ দি গ'ল, এতিয়া আপোনালোকৰ দিন ওলাই গ'ল। আকৌ এনেধৰণৰ আপোনালোকৰ ইণ্টাৰভিউবোৰত আহি যাব পাৰে পটককেনে, ঠিক আছে। এতিয়া ডাইৰেক্ট ৰিকুইৰমেণ্ট আছে আপোনালোকৰ, আৰু হেল্থৰ 4th গ্ৰেড আৰু 3rd গ্ৰেডটো হ'বলগীয়া আছে, হ'ব এমাহতে বুলি আশা কৰিছোঁ, কি হয় নাজানো আৰু। সকলোৱে ভালকৈ এক্সামবোৰ পাৰ হৈ যাওক। এতিয়া আপোনালোকৰ 146 দিনৰ দিয়া আছে, উলিয়াব লাগিব আমি, ঠিক আছে। আগৰ দৰে আমি কৰি যাম। পি দিয়া আছিলে আপোনালোকৰ 1200, মূলধনটো 1200 ইনটু 6% ৰেট অফ ইণ্টাৰেষ্ট, আৰটো যোনটো মূল হাৰ আছিলে, আৰু আছে আপোনালোকৰ 146/365। আপোনালোকে স্ক্ৰীনশ্বট যদি মাৰি থৈছে ভাল কথা, 365 দিন যদি কিবা খেলিমেলি লাগিছে তেনে আকৌ স্ক্ৰীনশ্বটখন আপোনালোকে চাই ল'ব পাৰে, মানে লিখি লওক আপোনালোকে, ঠিক আছে। মনোযোগ দিব অলপ, ঠিক আছে। এতিয়া আমাৰ কটাকটি কৰিবলৈ বাকী আছে, এতিয়া আমি কটাকটি কৰিম। ইয়াক যাব আপোনাৰ 2ৰে, ইয়াক যাব আপোনাৰ 5ৰে যাব লাগে, ঠিক আছে 5ৰে হ'ব। এতিয়া যদি কৰোঁ আমি কটাকটিকেইটা কৰিব আছে, কৰিলোঁ। 12 থাকিলে আপোনালোকৰ ইয়াত আপোনালোকৰ এতিয়া কি কৰিব লাগিব, এইফালে ওলালে আপোনালোকৰ 6 2 12, 12 ইনটু 12 থাকিলে আপোনালোকৰ, এইফালে থাকিলে আপোনালোকৰ 5, ঠিক আছে 5 থাকিলে। এতিয়া কি হ'ব 144/5 থাকিলে, ডিভাইড কৰিলে কিমান ওলাব আপোনালোকৰ, ডিভাইড কৰিলে আপোনালোকৰ কিমান থাকিব, মুচি দিছোঁ, ঠিক আছে। একো অসুবিধা সৃষ্টি নহয় আপোনালোকৰ, মই এখন আপোনালোকৰ অলপ বহাই দিছোঁ। আপোনালোকৰ কিমান আছিলে, এইফালে ওলাইছিলে 12 ওলাইছিলে, 12 ইনটু 12 ওলাইছিলে, আপোনালোকৰ এইফালে আছিলে 5 আছিলে, ঠিক আছে। টোটেল হ'ব আপোনালোক 144/5, এই ডিভাইড কৰিলে কিমান ল'ব আপোনালোক, ডিভাইড কৰি দিয়ক 28.80 হ'ব, ঠিক আছে। এতিয়া অপশ্যন কোনটো শুদ্ধ হ'ব আপোনালোক? অপশ্যন এটো হৈছে শুদ্ধ, ঠিক আছে। এতিয়া আপোনাৰ কোনটো অপশ্যন ল'লে 28.80 ওলালে, ঠিক আছে। তেনেহ'লে আমি নেক্সটলৈ আগবাঢ়োঁ। যদি বুজি পোৱাত অসুবিধা হ'ল তেনেহ'লে মোক কমেণ্ট কৰিব আপোনালোকে, ঠিক আছে। এতিয়া আপোনালোকে দেখিব পাইছে যে দিয়া আছে আপোনালোকৰ 4 এপ্ৰিল 2012 পৰা 16 জুন 2012 লৈকে 3200 টকাৰ 5% বাৰ্ষিক আয়ৰ সৰল সুত কিমান হ'ব? ইয়াতে মন কৰিবলগীয়া দিয়া আছে আপোনালোকৰ 4 এপ্ৰিল 2012 পৰা 16 জুনলৈকে গৈছে, ঠিক আছে। বুজি পালে আপোনালোকে? কৈছে যে আপোনালোকৰ 4 এপ্ৰিল 2012 পৰা 16 জুন। এতিয়া আপোনালোকৰ চাওক, এপ্ৰিল মাহটো এপ্ৰিল মাহটো কি হয় আপোনাৰ 30 দিনীয়া হয় যিহেতু। এতিয়া কি কৈছে 4 তাৰিখৰ পৰা কৈছে, যেটা আমি মাইনাছ যদি কৰি দিওঁ 26 হ'ব, 26 দিন হ'ব, হয়নে নহয়? ক্লিয়াৰ হ'ল? তেনেহ'লে আপোনালোকৰ এপ্ৰিল মাহটো কি হ'ব, এপ্ৰিল যদি 4 তাৰিখৰ পৰা ধৰা হয়, তাৰমানে এপ্ৰিল মাহটো আপোনালোকৰ 26 দিন যদি 4 তাৰিখৰ পৰা ধৰে, আপোনাৰ দিয়া আছে তাৰপিছত
মে মাহটো হৈছে আপোনালোকৰ 31 দিনীয়া আৰু প্লাছ আপোনালোকৰ 16 জুনলৈ গৈছে, জুনৰ 16 তাৰিখলৈ গৈছে। যিহেতু আমি 16 তাৰিখ কৈছে, আমি 16 তাৰিখে দিম, ঠিক আছে। 26 তাৰিখ হ'ব, মানে 26 দিন আৰু 16 দিন, গোটেইকেইটা প্লাছ কৰি আমি কিমান পাম? আমি পাম গোটেইকেইটা প্লাছ যদি কৰি দিওঁ আমি 73 ডেইজ পাম, ঠিক আছে। এতিয়া আমি কৰি যাওঁ, বস্তুটো বুজিলে কনচেপ্টটো, ঠিক আছে। আমি কিমান পালোঁ? 73 ডেইজ পালোঁ গোটেই প্লাছ কৰি, ঠিক আছে। এতিয়া আমি ফৰ্মুলা লগাই কৰি যাম, ঠিক আছে। কি আছিল আপোনাৰ SI = PRT/100, PRT/100 আছিলে, আমি সেনেকৈ নিলিখোঁ, ডাইৰেক্ট লিখি যাম আমি 32,3200 ইনটু 5%, 100, এইফালে আপোনাৰ কিমান দিয়া আছিলে? 73 ডেইজ আছিলে, ওলাইছিলে গোটেইটা প্লাছ কৰি, ঠিক আছে। 365, এতিয়া আপোনালোকৰ 0 কাট খাই গ'ল, ঠিক আছে। 0 কাট খাই গ'ল, এইফালে 73 365 যায়নে? যায়। কিমানে যাব? 5 যাব। এতিয়া আপোনালোকৰ ইয়াত হ'ব, আকৌ আপোনাৰ এতিয়া যাব 5 কাট খাই গ'ল, ঠিক আছে। কিমান থাকিলে? 32 থাকিলে। এতিয়া অপশ্যন কোনটো হ'ব? অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব, ঠিক আছে। বুজি পালে? কাটাকাটিটো শুদ্ধ হ'লে এনচাৰ শুদ্ধ ওলাব আপোনালোকৰ। তেনেদৰে নেক্সট আমি চাব যাওঁ, ঠিক আছে। নেক্সটলৈ আমি যাওঁ। নেক্সট আপোনাৰ কি দিয়া আছে? বছৰি 5% হাৰে 750 টকাৰ 750 টকা কিমান? 950 টকা হ'ব। কিমান বছৰত 950 টকা হ'ব, ঠিক আছে। গোটেইখিনি মই কৰিলোঁ, এইটো আপোনালোকৰ কাৰণে ৰাখিছোঁ। কমেণ্টত আপোনালোকে এইটো মোক ছল্ভ কৰি দেখুৱাব লাগিব, ঠিক আছে। কেনেকৈ কৰিব লাগিব আপোনালোকে বুজি পালেই। এইটো জাষ্ট আপোনালোকে চেষ্টা কৰিব কৰিবলৈ, ঠিক আছে। আপোনালোকৰ কাৰণে এৰিলোঁ। তেনেহ'লে ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৰ লগতে, আৰু ছাবস্ক্ৰাইব কৰিব যেনে ধৰণৰ। ধন্যবাদ।